बिटिआरनि बायजोनो बिधानसभाफोरखौ लानानै लोकसभा दानायाव आयेननि बेरेखा जादों बेखौ जों माब्लाबाबो गनायनो हाया। बडलेण्ड सोमावसारनानै गोबां बर'फोरानो मुंख्लं जानांबाय। बिनि गुबै ओंथियानो जादोंमोन बर'फोरनो राजखान्थियारि मोनथाय आरो रैखाथि होनाय। जोंखौ रोहो रोहो खामग्लिहोना जोंनि मोनथायनिफ्राय जोंखौ जानगार होनो नाजानाय जादों। बे बाथ्राखौ बुंदों एबसुनि आफादगिरि दिपेन बर' बिथाङा। दिनै उदालगुरि जिल्लानि एबसुनि मावख'आव बिटिआरनि गोबां दैदेनगिरि आरो मेलेमजिबि सुबुंफोरखौ लाफानानै मोनसे गोनांथार डिलिमिटेशननि सायाव सावराय जथुम जायो। बे हाबाफारियावनो एबसुनि आफादगिरि दिपेन बर' बाहागो लाना खौरांगिरिनि सिगाङाव गोख्रों फिनजाथाय होयो। बिथाङा बुंदों डिलिमिटेशन फोसावनाय ड्राफ्ट बायदि उदालगुरिखौ लकसभा हिसाबै फोसावैखौ गोबां दुखु मोननाय फोरमायदों। बिटिआरनि मोनद' बिधानसभा बियाबखौ लाफानानै उदालगुरि मुङै लकसभा जानो नांगौमोन, नाथाय बेखौ खालामालासिनो मोन 11टा बिधानसभा लानानै दरं मुं होना लकसभा खालामनायखौ गोथौ दुखु फोरमायदों आरो बेखौ जों माब्लाबाबो गनायनो हाया होननानै बुंदों बिथां एबसुनि आफादगिरि दिपेन बर'आ। फैगौ 22 जुलाइआव हादरनि बिसायख'थि आय'गआ फैयोब्ला बेखौ लाना गुवारै सावरायना दाबि खालामगोन। बडलेण्ड सोमावसारनानै गोबां बर'फ्रानो मुंख्लं जानांबाय। बेनि गुबै ओंथियानो जादोंमोन बर'फोरनो राजखान्थियारि मोनथाय आरो रैखाथि होनाय। जोंखौ रोहो रोहो खामग्लिहोना जोंनि मोनथायनिफ्राय जोंखौ जानगार होनो नाजानाय जादों। गोनां जायोब्ला जों सोमावसारगोन होननानै बुंदों एबसुनि आफादगिरि दिपेन बर'आ। बे समाव खौरांगिरिनि सिगाङाव मा बुंदों आबुङै नोंथांमोननो लाबोदों। সমষ্টি পুনৰ নিৰ্ধাৰণ ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা যি খচৰা প্ৰস্তুত হৈছে যোৱা 20 জুনত, এইটোক লৈ আমি স্পষ্ট কথা কৈছোঁ যে কোকৰাঝাৰ লোকসভা সিট ST বাহাল ৰখা আমাৰ দাবী আছিল আৰু লগতে ইয়াত এছেম্বলি ছেগমেণ্টবিলাক বঢ়াই দিব লাগে, এইটো আমাৰ দাবী আছিল। এই কোকৰাঝাৰ লোকসভা সমষ্টি ST ৰিজাৰ্ভ বাহাল ৰখাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনক ধন্যবাদ জনাইছোঁ। কিন্তু সমান্তৰালভাৱে আমাৰ অসন্তুষ্টি, আমাৰ ক্ষোভ এইটো আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে ওদালগুৰি নামেৰে বিটিআৰৰ অন্তৰ্গত বা বৰ্তমান BTC বিটিআৰত কোকৰাঝাৰক বাদ দি 6টা বিধানসভা সমষ্টিক লৈ পেলাই ওদালগুৰি লোকসভা সমষ্টি এইটো প্ৰস্তুত কৰিব লাগিছিল বা খচৰাত ওলাব লাগিছিল। সেইটো নকৰি পেলাই দৰং নামেৰে 11টা মানে বিধানসভা সমষ্টি, ওদালগুৰি জিলাৰ 4টা, গড়েশ্বৰ তামোলপুৰ, দৰঙৰ 3টা আৰু কামৰূপৰ 2টা, মানে আটাইতকৈ বৃহৎ এটা মানে লোকসভা সমষ্টি জনসংখ্যা ভিত্তিত, ভোটাৰৰ ভিত্তিত, সেইটো আমি কোনো কাৰণত মানি লোৱা নাই, আমি মানি ল'ব নোৱাৰোঁ। আৰু ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ক্লেইমছ এণ্ড অবজেকশ্যন যি আছে 11 জুলাইলৈকে আমি আমাৰ কথা আমি প্ৰস্তাৱ আমি ৰাখিম আৰু যেতিয়া 20-21 জুলাইত তেওঁলোকে আহিব সেই কথাটো আমি ষ্ট্ৰংলি ৰাখিম। বড়ো আন্দোলনৰ যি পটভূমি বা বডলেণ্ড সংগ্ৰামৰ যি পটভূমি, এবছু BLT আৰু NDBৰ যি সংগ্ৰাম হৈছিল 34 বছৰ, ইয়াৰ আধাৰটোৱে আছিল যে ৰাজনীতিক অধিকাৰ, আত্মনিয়ন্ত্ৰণৰ কথা। আজি বিটিআৰ BTC যি এটা 6 চিডিউল হৈছে, নন 6 চিডিউলৰ এৰিয়াক সামৰি পেলাই একেলগে এটা পাৰ্লিমেণ্ট সমষ্টি গঠন কৰাটো সেইটো সংবিধানৰ বিৰোধী আৰু এটা নীতি বিৰোধী বুলি আমি ক'ব বিচাৰোঁ। আৰু সম্পূৰ্ণৰূপে আমাক জলাঞ্জলি দি আমাক মানে বলিৰ পথা সজাই পেলাই সেই সমষ্টিটো প্ৰস্তুত কৰি পেলাই বিটিআৰবাসী বা 6 চিডিউলৰ অন্তৰ্গত সেই জনগণক নৎসাত কৰা হৈছে আৰু এইটো কোনো কাৰণত মানি লোৱা নহ'ব। আজি ওদালগুৰি এই জিলা এবছু কাৰ্যালয়ত ইয়াত বড়ো সাহিত্য সভা, ট্ৰাইবেল সংঘ, ABF আৰু আন জাতি জনগোষ্ঠী আৰু আন সংগঠন একেলগে ইয়াত মিলিত হৈছে। বিভিন্ন দল সংগঠনৰ লগত আৰু আলোচনা হ'ব। ইয়াত আমাৰ ৰাজনৈতিকভাৱে অভিজ্ঞ ব্যক্তিসকল আহিছে, আমাৰ সচেতন ব্যক্তিসকল আহিছে, সমাজসেৱক আহিছিল আৰু তেওঁলোকে মতামত দাঙি ধৰিছে যে অতি শীঘ্ৰে সেই বিষয়টো লৈ পেলাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী হ'ব, আন্দোলন হ'ব, ধৰ্ণা হ'ব আৰু ইলেকশ্যন কমিশ্যনক আমাৰ যি মনৰ অসন্তুষ্টি, আমাৰ যি ৰিচেণ্টমেণ্ট, আমি বিচৰা যি মনৰ কথা সেইটো উপস্থাপন কৰিব। আৰু সকলোৰে একোৱে মত যে ওদালগুৰি নামেৰে
বিটিআৰৰ অন্তৰ্গত সমষ্টিবিলাকক লৈ পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিক বাদ দি যিখিনি ইয়াত মানে বাকী যিখিনি ৰৈ যোৱা বিধানসভা সমষ্টি এইটো লৈ পেলাই নতুন এটা মানে লোকসভা সমষ্টি বনাব লাগে এইটোৱে সকলোৰে দাবী আৰু ইয়াত যি বিধানসভা পৰ্যায়ৰ যিখিনি ইয়াত কোটি নাটি যিখিনি মানে অভিযোগ আছে সেইটো সকলো পৰ্যায়ত পৰ্যালোচনা কৰি পেলাই কমিশ্যনক আমাৰ প্ৰতিবেদন আমি সাবমিট কৰিম এই কথাকে সকলোৱে প্ৰকাশ কৰিছে ধন্যবাদ জুন মাহত এই কেইদিনতে এটা কাৰ্যসূচী হ'ব সাব ডিভিজন পৰ্যায়ত আৰু জুলাইৰ প্ৰথম সপ্তাহত 6টা যিখিনি বিধানসভা সমষ্টি আছে এই পৰ্যায়ত হ'ব আঞ্চলিকে প্ৰাইমাৰী গণসচেতন এটা অভিযান কাৰ্যসূচী হ'ব আৰু বিভিন্ন কাৰ্যসূচী আজি বৰ্তমান আলোচনা চলি আছে নিশ্চয় আলোচনাৰ অন্তত সিদ্ধান্ত ওলাব আৰু আমাৰ যিখিনি ৰিচেণ্টমেণ্ট আমাৰ কথা আমি আয়োগলৈ বা চৰকাৰলৈ আমি প্ৰেৰণ কৰিম সামগ্ৰিকভাৱে যিটো পুনৰ্নিৰ্ধাৰণ সমষ্টি তাক লৈ আপোনালোকৰ সন্তুষ্টি কিমান পাৰ্চেণ্ট সন্তুষ্টি নাই ইয়াত সন্তুষ্টি অসন্তুষ্টি বুলি কথা নাই ইয়াত ক্লেইমছ এণ্ড অবজেকশ্যনৰ কথা লিখা আছে যিখিনি সন্তুষ্টিৰ কথা আমি ব্যক্ত কৰিলোঁ আমাৰ দাবী কিছু সংখ্যক আয়োগে মানি লৈছে ইয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ কিন্তু আনহাতেদি আমাক মাধমাৰ দিছে আমাৰ দাবী মানি লোৱা নাই ইয়াৰ কাৰণে আমি আয়োগক অভিযোগ দিম আৰু গোটেই যদি সমগ্ৰ অসমত জনজাতিসকলৰ যি সংৰক্ষণৰ যি দিশ বিটিআৰত 6টা মানে বিধানসভা আগতেও সংৰক্ষণ আছিল এটা লোকসভা সংৰক্ষণ আছিল বিধানসভাৰ ক্ষেত্ৰত সংৰক্ষণ মানে বাঢ়া নাই আজি ভেৰগাঁওক বঢ়াব পাৰিলে হয় আজি মানে গোবৰ্ধনাক দিব পাৰিলে হয় বা মানে পৰ্বতজৰাক আকৌ ST দিব পাৰিলে হয় বা বিভিন্ন এই যিবিলাক মানে সমষ্টি আছে কিন্তু ইয়াকে নকৰি পেলাই বিভিন্ন অঞ্চলত সংৰক্ষণ মানে বঢ়াই দিছে আজি গহপুৰক সংৰক্ষণ মানে আগতে 2000 ড্ৰাফট আছিল এইটো দিয়া নাই তিৱা মানে স্বায়ত্তশাসিত অঞ্চলত মৰিগাঁও ইয়াত বা মানে সংৰক্ষণ দিব লাগিছিল এইটো নিদিলে তো ইয়াত যথেষ্টখিনি ত্ৰুটি আছে আৰু এই ত্ৰুটিখিনি আমি আয়োগৰ ওচৰত আমি দাখিল কৰিম এই কথাই স্পষ্ট 26 টোটেল 4টা বিধানসভা সমষ্টিক কাছাৰ ৱেষ্ট কাৰ্বি আংলং কোকৰাঝাৰ আৰু ওদালগুৰিত দিয়া বুলি তাত প্ৰকাশ কৰিছে মানে অতিৰিক্তভাৱে এডিশ্যনেলি দিয়া হৈছে কোকৰাঝাৰত দিয়া হৈছে এইটো কাৰণে আমি ধন্যবাদ দিছোঁ ৱেষ্ট কাৰ্বি আংলঙত দিলে কাছাৰক দিলে ওদালগুৰি জিলাত আপোনাৰ কালাইগাঁও মাজবাট ওদালগুৰি আৰু পানেৰী 4টা সমষ্টি অলৰেডি আছিল আৰু পাৰ্চিয়েলি দলগাঁও পূব মানে মংগলদৈ বা চিপাঝাৰৰ বিভিন্ন অঞ্চল আমাৰ লগত সংযোজন হৈ আছিল ওদালগুৰি মানে জিলাত অতিৰিক্তভাৱে যোনটো সমষ্টি দিয়া উল্লেখ আছে তাত আমি বাস্তৱত মানে তথ্যত আমি দেখা নাপালোঁ এইটো ঘোৰ অন্যায় হৈছে আৰু এই কথাবিলাক যেতিয়া লিখা আৰু কথাৰ মাজত যেতিয়া স্পিৰিট নহয় সেইটো আমি কেনেকৈ মানি ল'ম বিটিআৰত লিখা হৈছে 16টাৰ পৰা 19টা সমষ্টি দিয়া বুলি কিন্তু বাস্তৱত 15টাহে সমষ্টি আমাক দিছে তো এই কথাবিলাকৰ ওপৰত আমি পৰ্যালোচনা কৰি আছোঁ আৰু ইয়াত গভীৰতাৰে আমি যাব লাগিব তেতিয়াহে পুংখানুপুংখভাৱে ইয়াত তথ্য ওলাব আৰু আমি আয়োগক ইয়াৰ অভিযোগটো আমি প্ৰেৰণ কৰিব পাৰিম थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन